শইকীয়া শেষ সব শেষ কানাই ছাৰ আপোনাৰ লগত এনেকুৱা কেনেকে হ'ল হে আপুনি কলৈ আহিছিলে এইটো যোনেই নহওক কিয় বহুত টেঙৰ হয় আমি গলো সেইফালে ধৰিবলৈ এইফালে আমাৰ কানাই চেছ তেওঁক মই পঠিয়াইছিলো যে আমি চব ফালৰ পৰা বেৰি ধৰো ছাৰ আজি এখেত মৰি মোক বচোৱা নিচিনা হ'ল এখেত নমৰা হ'লে আজি ময়ে মৰিলো হয় নাই নাই মই থাকোতে তুমি মৰিব নোৱাৰা এই হুৰ হুৰ দবং দবং থাকোতে কোনো মৰিব নোৱাৰে এখেতৰ লগত মই থাকিব নোৱাৰিলো বুলিহে বাৰু যি কি নহওক হোৱাটো হৈ গ'ল কেনাই ছাৰ আপোনাক সদায় মনত ৰাখিম আপুনি বয়োজ্যেষ্ঠ হিচাপে মোক জীৱনত বহুত কথাই শিকাই থৈ গ'ল আজি আপোনাক মই বচাব নোৱাৰিলো তাৰ কাৰণে মোক ক্ষমা কৰিব আপোনাৰ আত্মাই শান্তি লাভ কৰক ও ধমেশ দা আপুনি সিকিফালে কেলে নুশুৱেনো কোনোবাই অকিয়াব বুলি আইও মোক মানে নকিয়াব আৰু কি মোক অকিয়ালে অকিয়াক মানে আপুনি বাচি থাকিলে হয় নে কি তোমালোক ডেকা মানুহ একো নহয় আমাৰ বয়স হৈছেতো ডেকা বুলি আমাৰ গাটো লোহাও নে কিনো চবতে যে অকল ডেকা ডেকা বুলি হেৰি কয় লাইন গাড়ীত বহি যাবি মাইকী মানুহ আহিব উঠি দিয়া তোমালোক ডেকা মানুহ ওলমি যোৱা পাৰিবা আমাৰ যেনিবা ডেকা বুলি পক নাইহে পক নিবিষাইহে সেইটো হয় বাৰু দেই আমাৰ যে সৰু সৰু ল'ৰা ছোৱালীবোৰক চিটেকে নিদিয়ে নহলে কোচত বহাই দিব নহলে উঠাই দিব মোৰ যে বেয়া আচুত উঠে ডেকা হলেও কি মইতো পইচা দিছো ন সমানে মোৰ পক আছে চিটত বহিবলৈ তই মই কেলে থিয় হৈ যাম বুঢ়া মানুহক এৰি দিয়াটো বেলেগ কথা ফোন আহিছে ৰাতি যে ফোন আহিলে ভয়ে লাগে দবং ছাৰহঁতে সেইটো ধৰিলে নেকি আকৌ তাকে দবং ছাৰৰে ফোন হেল্ল' দবং ছাৰ কি হল মুলেশ্বৰ হ'ব দিয়ক মুলেশ্বৰ দা সেইটো ধৰিলে নে কিনো কেনাই ছাৰ আৰু নাই অথনি বুঢ়া পুলিচজন যে কি কোৱা দবং ছাৰহঁত বোলে সিফালে যাওঁতে একদম এইফালে এজন চেঁচিয়ে দিলে আহি পাইছেহি ডিঙিটো নাই আৰু হাত দুখন নাই শান্তি নাইকিয়া হ'ল আৰু দেই একেবাৰে এই যি ভস্মীয়া গৰম সিকি জপাইও শুব নোৱাৰি মেলি শুবলৈও ভয় আইও কৃষ্ণ কালি বৰষুণ দিলতে ভাল আছিলে দেই 3টা লেপ লৈ শুই আছিলো আজিও বৰষুণ দিয়ে নেকি বৰ গুপ গুপাই আছে মোক যে কোনোবাই চাই থকা নিচিনা লাগিছে কেলে কোনোবা যে ৰৈ আছে মোৰ পাছফালে আইও এইটো কোন পাপা কি হ'ল ঐ এইটো কোন চা কোনোৱে নাইচোন ঐ এই মাত্ৰ এডোখৰতে আছিলে মোলে চকু তেলেকা তেলেককৈ চাই আছিলে ৰঙা ৰঙা চকু চালা ভয়ো লাগিছে নহয় ৰখি আছে বুলি মাৰি দিলে কটাই চুই মোৰ হাত চোনেৰাই যাব পাপা নামাৰিলে সোমাই আহিব এইটো জয় বজৰং বলী বাচিলো তো নহলে আজি পকপ ফালি পঠিয়ালেহেঁতেন তোমাকনো সিকিখন দুফালকৈ কোনে শুবলৈ কৈছিলে জানাইচোন কি হৈ আছে ঐ জহনিত মৰা কেনেকুৱা ভস্মীয়া গম মুছে তই জান নাই হে নাকে উশাহ পোৱা নাই চালে পকৰে উশাহ লৈ আছিলো মই যে কেনেকে জানো এইটো পিছফালে গৈ ৰখি থাকিব সেইটো হ'ব আজি গৰু গোসাই ভাল আছিলে সেইকাৰণেহে নহলে যে কি হল হয় বৰ বেয়াকে মাৰিলে ছোৱালী চাবই নোৱাৰি চবকে ডিঙি কাটিয়ে মাৰে নি ইয়াৰ ডিঙিও নাই হাতো নাই চব কাটি পেলালে কৃষ্ণ কৃষ্ণ প্ৰভু মই যে একেবাৰে চাব নোৱাৰো দেই মা বলা না বাহিৰত ভয়হে লাগিছে হেই লৰা আমি চব আছোৱে বৰ বেয়া লাগিল দেই আমাৰো একেই কিন্তু কিনো কৰিব যি হবলগীয়া আছিলে হলেই হোৱাটোতো আমি নোহোৱা কৰিব নোৱাৰো হব লগা আছিল মোৰ লগত কিন্তু হল তেওঁৰ লগত
তেওঁৰ এই বলিদান আমি অথলে যাব নিদিওঁ তেওঁৰ প্ৰতিশোধ আমিয়ে ল'ব লাগিব এই কথা নহয় কাইলৈ আমি বেলেগ ব্যৱস্থা কৰিম দবং ছাৰ এনেকে নহব এই চিআইডিকে মাতিব লাগিব কানাই চাই কৈ থৈ যোৱা নিচিনাকে ঠিক আছে এতিয়া আপোনালোক কওকগে বাহিৰলৈ ভুলতো নোলাব আমাৰ লগতে এনেকুৱা হৈছে আমি কালিলে কি পাৰো দেখা যাব বলা বলা লৈ বলা যাওক ভিতৰলৈ যাওক হৈয়া ভিতৰলে গৈছো বলা মুলেশ্বৰ জিঅ কপি গল দেখি সোমা দৰ্জাত কুন্দি মাৰি দে চয়াত হাগি দে বছ পকৰত লাগি অহা নিচিনা লাগিছে মাৰক দৰ্জা মাৰক এয়া মই কি দেখিছো হয় সপোনে দি থক কি হলো মুলেশ্বদা আকৌ কোনবা মৰিল নে ভেপেল মোক কেতেকীয়ে মেছেজ কৰিছে নহয় গম পোৱা নাই কোন কেতেকী তোমাক যে সঁচাকে ঠকুচা মাৰি ধৰিম আকৌ দেই কেলে কেতেকী আকৌ তোমাৰ নবৌ কেতেকী নবৌ মোলে মেছেজ কৰিছে বে খবৰ কেনেকুৱা বুলি মুলেশ্বদা এতিয়া পাৰ্টি মাল ঘূৰি আহি গল হেই মেছেজ কৰিছেহে কিবা মোক ভাল পাওঁ বুলি কোৱা নাই নহয় মোকচোন আগতে ক'লে মই এতিয়া ভাল নাপাওঁ বুলি তো এনে চাগে ফ্ৰেণ্ড হিচাপে মেছেজ কৰিছে কি কয় তাকেহে সেই ৰাতিপুৱা যে ইমান ভাল বস্তু এটা দেখিম বুলি আশা কৰা নাছিলো দেই আইও পপা শুই আছিলে কি মেলি পাছফালে একদম চাই আছিলেহি কিবা এটা হলেহেঁতেন পপাই সময়মতে দেখিলে বুলিহে আমি নাই খোলা দেই গধূলি হোৱা মাত্ৰক দৰ্জা খিৰিকী আনকি ফুটালৈকে খোপা দি চব বন্ধ কৰি দিছো আমাৰ ঘৰডালততো গোটেই ফুটা মাৰি বন্ধই কৰিব নোৱাৰি মুধচত ফুটা আমুকত ফুটা পেয়ত ফুটা ফাপহে ধৰা তহঁতৰ ঘৰলৈ যদি কেনেবাকে যায় তই কিন্তু মৰিলি আকৌ তহঁতৰ দৰ্জা মৰা নমৰা একেটাই গোটেই বেছে ভগা ওলমা পাছফালেদি সোমাই যাব বৰ একেবাৰে একদম আমাৰ ঘৰ বে ফুটা হেৰি ফুটা হল কি হল ভগৱান আছে নহয় ভগৱান থাকোতে আমাৰ লগত একো বেয়া হবলৈ নিদিয়ে তোক ৰাতি আহি নেলুটো কাটি থৈ যাবহি তাৰপাছত তই ভগৱানক চিন্তা কৰি থাকিবি হব কাটিলে কাটিব যা একেবাৰে তাৰ ঠাইটো দেখিছ নাই তাৰ মানটো হৈছে হিমান্তি চালা ফাপৰে ধৰা তাৰ ঠাই কিমান দেখিবি সঁচাকে কি আজি নোৱাৰিব নেকি নহয় মানে আজি পৰা হলে ভাল আছিলে অলৰেডি 3-4 দিন হল গাঁওখনত মানুহবোৰ শান্তিয়ে থাকিব পৰা নাই তো যিমান সোনকালে পাৰে সিমান সোনকালে ভাল আছিল নাই আমি পৰা নাই চেষ্টা কৰিলো কালি ৰাতি পহৰা দিবলৈ গৈছিলো সেই পহৰা দিওঁতে আমাৰ নিজৰ এজনক হেৰুৱালো হ'ব তেতিয়া দিয়ক কালিলৈ আহিব খালি সোনকালে দেই আজিতো যেনে তেনে মেনেজ কৰিম বাৰু ৰাখিছো ছাৰ আজি নহব নেকি আজি বেলেগ কামত আছে বোলে তো আজি নোৱাৰিব কাইলেহে আহিব মইতো 1 গিলান কলহমাল খাই দি শুই দিলে ঈশ্বৰে মাতিলেও সাৰ নেপাওঁ আপোনাৰহে ভাল তেতিয়া নোলাব দেই দাইটি ভুলতো বাহিৰলৈ নোলাব মোৰ মূৰত দেখিছে নহয় এইটো ষ্টাম্প দেখিছো মোৰ ওচৰলৈ যাবি পানী অকণ যাই আহিবিগে দেই বিল অকণি অলপ লৈ যাবি বাৰু দিয়ক সময় পালে যাম একদিন সময়কে পোৱা নাই আকৌ আবেলি হলেহে ওলাব নোৱাৰিয়ে নহয় ঘৰৰ পৰা ধদুৱা আহিলি ভাত খাই এই ককাক কি লাগে দেচোন দে কি দোকানৰ বস্তু বজাৰ কৰিবলৈ আহিছে কি লাগিব ককা জালুক 20 টকা দেচোন আজি পাৰ চৰাই এটা আনি থৈছো পাৰ চৰাই জালুকে খাম ৰব দিছো পাপা তুমি যোৱা ৰেষ্ট লোৱাগে যোৱা তোমাৰ এতিয়া ৰেষ্টৰ প্ৰয়োজন দোকান মই চম্ভালিছো যোৱা মোৰ ধদুৱাটো এইটো ভাল হৈছেগে আৰু দেই মোৰ ল'ৰাটো কথা এটা শুনিছো হয় জানো কি কথা নবু হ'ব আৰু মুলেশ্বৰ নজনা ভেকচন ধৰিব নালাগে ভেপেল তুমি বৰ বেয়া লোৱা দেই মাক কৈ দিলা ন কি হবনো সঁচা কথা ন ইমান খোজ খাবৰিটো আৰু দি দিয়াটো ভাল মুলেশ্বৰ তুমি মোলে লাজ কৰিব লাগে নে আৰু ন মইচোন চব জানোই
নব তেনেকে একো নাই অ এই মেছেজ কৰিছিলে আৰু কথা অলপমান পাতিলে কি ক'লে পিছে ইমান দিনৰ মূৰত বুলি কি মনত পৰিল পঢ়িলে বোলে মনত মই মানুহটো বেয়া নহয় যে আৰু এতিয়া হেৰি নহয় মাষ্টৰনি কৰে নহয় টেটত পালে টেট মাষ্টৰনি ৱাও মনে 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 ল'ৰা ছোৱালীহঁত হাল্লা নকৰিবা অকে বাইদেউ টাইম কিমান হ'লনো ছুটি হ'ব হৈছে আৰু আজি আবেলিকে এপাক আহিবগৈ লাগিব তেওঁৰ ওচৰৰ পৰা যি যি বেয়াকে কৈছিলো সকলোবোৰ ক্ষমা খুজিবলৈ বাইদেউ বহীখন চাই দিয়ক দিয়া দিয়া খাই দিয়ক মস্তিকে লিখি আনিছো আজি নহ'ব নেকি হ'ব তেতিয়া কি ক'লে মোৰ ভাইটো আজি আহিব নোৱাৰিব বোলে এই দবং ছাৰে ফোন কৰিছিলে কাইলৈহে পাৰিম বুলি কৈছে আজি বোলে বেলেগ ক'ৰবাত কাম আছে চালা কালি ৰাতি যেনে তেনে মৰা পৰা পাইছো আৰু এনেকে কিমান দিন পকত টিপ মাৰি টিপাই ভিতৰত সোমাই থাকিবি ন ৰাতি হলে শান্তিয়ে ব্ৰইলাৰ পেটকত খাবলৈ পোৱা নাই দিনতে আনি নথয়নো কেলে মইচোন চব দিনতে আনি থওঁ সেইকাৰণে তই আকৌ শকত নহল লাইট তেলৰ লিখা হৈ থাকিলি মানুহে সদায় ফ্ৰেছ বস্তু খাব লাগে মই ৰাতি ওলোৱা পেটতো ডাইৰেক্ট ফ্ৰেছ খাওঁ তোৰ নিচাকে দিনতে উলিয়া পেটতো ৰাতি নাখাওঁ নহয় সেইকাৰণে বৰ্তা আপোনাৰ বেলেগৰ পেটু খাই খাই পেটডাল ডাঙৰ হৈ গৈছে হয় নাই কি কলি তেজ খোৱা ভেবেল আমাৰ অসমত পেট ডাঙৰ মানে তই একদম হৃষ্টপুষ্ট স্বাস্থ্যৱান তই গম পাইছ নাই আৰু তই ক্ষীণ মানে তই খাবলৈ নোপোৱা তই কুপচিত কেতেকীয়ে যে আজি ছাৰপ্ৰাইজ দিম বুলি ক'লে কি দিব বাৰু কিবা অনলাইনত বস্তু অৰ্ডাৰ দি দিব নি দিলেও এতিয়াতো নাপাওঁ ৩-৪ দিন লাগিবই বস্তুটো আহোঁতে বাৰু যি কিয়ে নহওক কিন্তু প্ৰথম ভাল পোৱা কথাই বেলেগ দেই ইয়াৰ ফিলিংছটোৱে সুকীয়া কেতিয়াও পাহৰিব নোৱাৰি ঐ তোক ঘৈণীয়ে ঘূৰি আহিলে বোলে হেই ককা না আহা এই মেছেজতহে আহিছে আৰু ঘৈণীয়ে হৈ অহা নাই নহয় ফ্ৰেণ্ড হৈহে আহিছে ঐ থ আজিকালি ফ্ৰেণ্ড মানে গাৰ্লফ্ৰেণ্ড মানেও ফ্ৰেণ্ড মানেও মমি মানেও গাৰ্লফ্ৰেণ্ড আগতে আমাৰ গাঁৱৰ ছোৱালীৰ নামহে মমি আছিলে আজিকালি মমি মানে ঘৈণীয়েকেনে মাকে ধৰিবই নোৱাৰি ঠিকে আছে চব ছোৱালী কলৈ যাও ৰাতিখন দেউতা মই এইকনৰ পৰা আহোংগে পটককে ঐ শুনিছ নহয় ওচৰ গাঁওখনত এইবোৰ কি চলি আছে ভাল দেখা নাই আকৌ দেই ৰাতি ওলাই যোৱাটো ভাল নহয় এতিয়া 7টা বাজিছেহে একো নহয় দেউতা মই পটককে যাম পটককে আহিম দেৰি নকৰো নহয় সেইটো চাইডে নাযাবি আকৌ দেই ছোৱালী মই কৈছো ঠিক আছে দেউতা আহিছো যা ভালকে যাবি তেওঁ চাগে আজি মোক দেখি পাগলে হৈ যাব গম নাপায় নহয় সাৰপ্ৰাইজে কিমান দিনৰ মূৰত ভাবিলে বেয়াই লাগে পাই এই সময়তে তেওঁক মই ইমান বেয়াকে কৈছিলো তেখেতে মোৰ কাৰণে কি কৰা নাছিল যি কি নহওক আজি সকলো ঠিক হ'ব তেওঁক মই ক্ষমা খুজিম তেওঁ মোক ক্ষমা কৰি দিব আমি আকৌ আগৰ নিচিনা হৈ যাম নাহে বাৰু এই পুলিচো নাহে নি পহৰা দিবলৈ আহিব এই দবং ছাৰ আজি আহিম বুলি কৈছে নহয় কাইলৈ পৰা চিআইডিক দিব আজি আহিব হ'বলা অলপ দেৰি হৈছে নেকি কিবা কামত পুলিচ আহিলত ভয় ভাগিছিলেহে এতিয়া যেতিয়া পুলিচে মৰা দেখিলো তেতিয়া আৰু ভয়হে লাগিছে তাকেহে দে ধমেশ দা এনেকুৱাতে বন্ধুক এটা লাগে এতিয়া বন্ধুক থকা হলে চিন্তাই নাই নহয় কোনে গান বজাইছে ৰাস্তাতচোন মানুহ এটা নাই পিপৰা এটাও নাই কাৰোবাৰ ঘৰৰ ভিতৰতে বজাইছে চাগে এইকণ যে ইমান আন্ধাৰ পাই ভয়ে লাগে কোন এইটো চুৰি তুৰি লৈ আহিছ যে কোন ন তই কোন কোনোবা আছে নেকি বচাওক
বচক হেল্প হেল্প কালে ফোন কৰো কালে কি কৰো পাপালে কৰো নে কালে কৰো ঐ এখেতেহে পাৰিব এখেতলেহে কৰো এই মুহূৰ্তে জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ এইকেইদিন যে অকল এইবোৰে আৰু ন ভাৰত পাকিস্তানৰ নিউজ ভাৰত পাকিস্তানৰ মাজত যুদ্ধ বিৰোধী ঘোষণা কৰা হৈছে মোক আমেৰিকাৰ কেতিয়া কি? হস্তক্ষেপত হেল্ল' দুয়োখন ক'ত আছে আপুনি প্লিজ মোক হেল্প কৰক মোক কোনোবা এটা মাৰিবলৈ আহিছে মোক কি ক'ত আছা তুমি মই আপোনালোকৰ গাঁৱত আছো আপোনাক লগ কৰিবলৈ আহিছিলো কেলে আহিছিলা তুমি ইয়ালে তুমি জানা নাই ইয়াত কি হৈ আছে কি হ'লনো মোলে চদা ডোনাল্ড ট্ৰাম্পৰ গৈছো ৰবা একো নহয় মই এই মাত্ৰ গৈছো তুমি চিন্তা নকৰিবা সময়ৰ অন্তত কলৈ যোৱা মোলেছৰ ৰাতিখন দেশ ফোন নাকাটিবা লগাই থোৱা হৈছে যুদ্ধ বিৰোধীৰ বাবে মোলেশ্বৰ তুমি তাই ৰাতিখন এনেকে ওলাই যোৱাটো ভাল নহ'ব ৰ'বা এৰি দিয়ক নব মই তাক এনেকে এৰি দিব নোৱাৰো অকলে লাগিলে মই মৰি যাম চাও নব এৰক আইও মৰিলো গৈছো ৰবা গৈছো মই ঘৰ এটা ওচৰতে আছো আহক বহুত ভয় লাগিছে মাতি চাইছো কোনো মতাও নাই ঘৰটোৰ পৰা কি হল কেতেকী হেল্ল' কেতেকী হেল্ল' কেতেকী